খবৰ ভালনে তহঁতৰ? মোৰ ভালেই দেই। মোৰো অলপমান ভাল। মোৰ কিন্তু বেয়া। এনেকুৱা বেয়া কেনেকৈ কওঁ তহঁতক? এনেকে কওঁ। ঠিকেই, সেনেকৈ ক'ম। ই জানেতো কেনেকৈ ক'ব লাগে। তেলো আছেতো মোৰ। কি? তেলো কিয় নহয় নেকি? হয় দেই, কিয় নহ'ব? হয় দেই, তোৰ তেলো আছে, বালো আছে। হ'ব তই ৰাইমিং কৰিব নালাগে। একদম। ৰাজ, তোৰ খবৰ বেয়া হোৱাৰ আৰু কাহিনীটো কওঁ। শুন। সিদিনাখন আছিল 2022 চনৰ 28 মাৰ্চ 12:45 সদায় নিচিনাকৈ মই সিদিনাখনও যাই আছিলোঁ। ৰবি 28 তাৰিখটো কালিয়ে গেছি। কালিয়েতো গেছি। কালিয়ে গেছি। আৰু তইতো সদায় ৰাস্তাই দি যা। তইতো সদায় ৰাস্তাই দি যা। ৰাস্তাই দি যাওঁ। তই কিয় কৈ আছা? কৈ কিয় আছা? মই কিয় কৈ আছোঁ? সেই সাধাৰণ কথাটো 2022 চনৰ পৰা ষ্টাৰ্ট কৰিছে। চিধাকৈ ক'লেওতো হয় কথাটো। তইতো কথাটো চিধাকৈ ক'লেও হয়। হয়। যদি হয় ক'বা কিয় নাই? কেছটো কি হ'ল? সেইদিনাখনো ৰাস্তাইদি মই যাই আছিলোঁ। যাই থাকোঁতে এটা বাবাই ভৱিষ্যতবাণী কৰি গৈছে। ময়ো কাষত গ'লোঁ ভাই। যাৱাৰ লগে লগে সি মোৰ এনে 2 লাইন কৈ দিছে মোৰ বিষয়ে। পুৰা হুবহু মিলছি। মই তাত ভৱিষ্যতবাণী কৰিব লগা হৈ গ'ল। এনে কি 2 লাইন ক'লাক তই য'ত ফেন হৈ গেলি তাৰ? সি কৈছি মোৰ ঘৰটো বোলে আগঘৰ এৰি নেক্সট আৰু আগঘৰ এৰি তাৰে মাজৰ ঘৰটো বোলে আমাৰ। আমাৰে। বাছ এইখিনিয়ে। ঠকৰা নহয়, টকৰা। বাবাটোৰ নাম আছিল টকৰা। সি বহি আছিল এটা কাংকাৰাৰ গাঁতাৰ কাষত। ঠকৰা কোন, টকৰা কোন? আই এম কনফিউজ। ঠকৰা সেই টকৰা বাবাই 2 লাইন কওঁতে তাৰ ফেন হৈ গৈছিল। টকৰা হ'ল সেই বাবাটো। ময়ো নাভাবিলোঁ নহয় তাতে কথাটো। তাৰ পাছত কওঁ কথাটো কি হ'ল। টকৰা বাবাই ক'লাক তোৰ জীএফ আছে নেকি? ময়ো ক'লোঁ নাই। মই ভাবিছোঁ সি দেয়ে নেকি আমাৰ কৈ। আগে তাকাই ল'বা দিছোঁ। তাৰ পাছত সি কৈছি মোৰ কপালত বোলে এটা গাৰ্লফ্ৰেণ্ড আহি আছে। তই ইমান দিনে গমেই পোৱা নাছিলি তোৰ যে কপাল আছে? এই কপাল নহয় ভাগ্য। তাৰ পাছত সি কৈছি নিয়ম এই আহাৰ কাৰণে বোলে এটা নিয়ম আছে, সেই নিয়মটো কৰিব লাগিব। নিয়মটো হ'ল তাক বোলে মই 1001 টকা দিব লাগে। তই দিলি? দিলোঁ। জীএফৰ আগত আৰু 1001 টকা কি ডাঙৰ বস্তু। চেণ্ডেল দি চৰাব লাগে তোক। নিয়মটো কি আছিল পিছে? কপালত আহি আছে যিহেতুকে মোক কৈছি আমাৰ বাটৰ ৰাস্তাটোৰ ইবেগে 200 মিটাৰ সিবেগে 200 মিটাৰ মুচি থবা দিছি নিকা মাটি আৰু গোবৰ মাটি দি। তই কি কৰিলি? মুচি ফেলাই বঢ়িয়াকৈ ৰাস্তাত বহি আছোঁ। টকৰা বাবাই কোৱাৰ হিচাপত এটা বঢ়িয়াকৈ আহি আছে। মই পুৰা বহিয়ে আছোঁ, বহি ৰখি চাই আছোঁ। আহিয়ে আছে। কিন্তু আহিছি ঠিকেই। আহি ফেলাইতো মোৰ কপালৰ আগেদিয়ে গুচি গ'ল। মই চাই থাকিলোঁ। তাৰ পাছত আজি আহোঁতে ৰাতিপুৱা বাবাক সুধিলোঁ বোলো মোৰ কপালৰ আগেদি গুচি গ'ল। তাৰপিছত বাবা কি কৈছে 1001 টকাত বোলে কপালৰ আগেদিয়ে যাব। তাক কি তই পইচা দি ভাগ্য বানবি? তাকেই। কি তাকেই? মোকো 500 টকা দি এতিয়া। সেইকাৰণে খবৰ বেয়া মোৰ আজি।